অসমবাসীকে এই আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জনাম। বিশেষকৈ আমি 2013 চনৰ পৰা এই কাৰ্যসূচী কৰি আহিছোঁ বুলি আমাৰ সভাপতি মহোদয়ে ক'লে। লগতে আজি আমি এই চকুলাল মিলি ডাঙৰীয়া এখেত তাদুনীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিলে। তেখেতে আমাৰ মাজৰ পৰা মানে অৱসৰ গ্ৰহণ কৰিছে। এই তেখেতকো আমি আজি সম্বৰ্ধনা জনাইছোঁ। তেখেত এই সুশৰীৰে আহি পেলাই আজি সম্বৰ্ধনাটি গ্ৰহণ কৰিব পৰা নাই, অসুস্থ হৈছেহি। এই অসুস্থতাৰ মাজতেই তেখেতৰ পুত্ৰ আহি আমাৰ সম্বৰ্ধনাটি গ্ৰহণ কৰিছে। গতিকে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি কামনা কৰিম। আৰু লগতে এই অঞ্চলৰ শিক্ষাৰ্থীসকলে যাতে ভৱিষ্যতে ভাল মানুহ হৈ দেশৰ সুনাগৰিক হোৱাৰ লগতে আমাৰ অঞ্চলৰ কাৰণে ভাল কাম কৰিব পাৰে, তাৰে আশা কৰি আমি এই উদগনিমূলকভাৱে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিলে। ধন্যবাদ। আৰু আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি মানে উদগনি যোগাবৰ বাবে আমি সম্বৰ্ধনা অনুষ্ঠান 2013 চনৰ পৰা আমি পাতি আহি আছোঁ আৰু আজিলৈকে পাতিছোঁ। আজি আমি 17 তাৰিখ, এই 17 তাৰিখতো আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। Hslc প্ৰথম বিভাগত উত্তীৰ্ণ আৰু হায়াৰ ছেকেণ্ডাৰী মানে প্ৰথম বিভাগত উত্তীৰ্ণ, ইয়াত আছে কলা শাখা আৰু বিজ্ঞান শাখাৰ। আজি এই বিজ্ঞান শাখা আৰু কলা শাখাত আমাৰ টোটেল আমাৰ মেট্ৰিকত লৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে আজি 50ৰ ওপৰত হৈছে। গতিকে আমি উদগনি জনাই আহি যিখিনি ফল পাইছোঁ আৰু এই অঞ্চলত পিছপৰা অঞ্চলত এনেকৈ সুনাম অৰ্জন কৰি আহিছে, যাতে আমাৰ এই অঞ্চলৰ পৰা আৰু তাতোতকৈ অধিক সুনাম কৰিব পৰা আৰু ডক্টৰ ইঞ্জিনিয়াৰ ওলাব পৰা ব্যৱস্থাটোৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ শিক্ষকসকলে যিখিনি দান বৰঙণিৰ মাজেৰে আমি নিজৰ প্ৰাপ্য ধনৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলক উদগনি জনাইছোঁ আৰু সম্বৰ্ধনা অনুষ্ঠান পাতি আহি আছোঁ। गोजोनथाव खौरां। बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।